Hello, namaskar. Welcome to my YouTube channel sankuraj4440. আপোনালোকে হয়তো জানিব বিচাৰে মানে আপোনালোকৰ মনত কেতিয়াবা হয়তো ভাব হয় যে আন্ডাৰ ট্ৰেইনিঙত ল'ৰাবিলাকৰ বা ট্ৰেইনিং কৰি থকা যুৱক যুৱতীসকলৰ খানাটো কুকমেনে বনাই দিয়ে। একচুৱেলি নহয়, কুকমেন ইমান এভেইলেবল নাথাকে, গতিকে তেওঁলোকে নিজে প্ৰিপেয়াৰ কৰিব লাগে। আচলতে তেওঁলোকক সম্পূৰ্ণ সহায় শিকাবলৈ দুজন তিনিজন এনেকৈ য'ত যেনেধৰণে আছে কুকমেনৰ ষ্ট্ৰেংথ তেনেকৈ দিয়া যায়। বাকী তেওঁলোকৰ ট্ৰেইনিঙৰ ল'ৰা ৩-৪জনকৈ ডেইলি ৰখা যায়, তেওঁলোকে সম্পূৰ্ণ প্ৰিপেয়াৰ কৰে আৰু আণ্ডাৰ ট্ৰেইনিং তেওঁলোকে ৰান্ধা বঢ়া কৰিবলৈ শিকি যায়। বাকীটো আপোনালোকে জানেই, ট্ৰেইনিং হাথিয়া চলোৱা গুলি বাৰুদ এইবোৰতো সকলোখিনি জানে বুলি আপোনালোকে জানেই আজিকালি, গতিকে সেইখিনিতো জানেই। তাৰ বাদ বাকী ঘৰ লিপাই কৰাৰ পৰা ধৰি ঘৰ মচা সকলোখিনি কাম ট্ৰেইনিঙত শিকি লোৱা হয়। তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আগে পিছে আটা মাৰি পোৱা নাছিলোঁ, আজি এতিয়া পুলিচত হৈ পাৰি প্ৰথম আজি আটা চুচোঁ। ভাল লাগিছে, শিকিছোঁ, নাজানা কাম এতিয়া ঘৰত গৈ কৰিব পাৰিম।